তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত বিজ্ঞানৰ প্ৰথমটো অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আহিব, হয় নাই? সো আজিৰ ক্লাছত আমি এই অধ্যায়টোৰ কিছুমান MCQ ডিসকাস কৰিম আৰু লগতে সেই MCQ খিনিৰ লগতে তোমালোকৰ সেই চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেন্ট টপিক সেই টপিকখিনি আমি ডিসকাস কৰিম। গতিকে তোমালোকৰ MCQ খিনিটো প্ৰেক্টিস হ'বই হ'ব, লগতে যিটো চেপ্টাৰৰ যিটো ৰিভিজন সেই ৰিভিজনটো তোমালোকৰ আজি কমপ্লিট হৈ যাব, ঠিক আছে? তো গতিকে ভিডিওটো শেষলৈকে চাবা, ভালদৰে চাবা। যদি কিবা বুজি নোপোৱা তেন্তে কমেন্ট সেকশনত জনাবা, মই নিশ্চয় তোমালোকক এই বস্তুখিনি বুজাই দিম, ঠিক আছে? তো এটা প্ৰথম আমি প্ৰশ্নটো চাও। প্ৰথম প্ৰশ্নটো দিছে আমাক যে তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া নহয়। এটা ৰাসায়নিক বিক্ৰিয়া বুলি ক'লে আমি কি বুজো বাৰু? ৰাসায়নিক বিক্ৰিয়া মানে হৈছে যে য'ত আমাৰ তাত যিটো ৰিয়েক্টেন্ট থাকে, তাৰ মানে যদি কিবা এটা বস্তু আমাৰ তাত থাকে তেন্তে সেই বস্তুটোৰ যদি কিবা চেঞ্জ হৈছে, ঠিক আছে, আৰু সেই যিটো চেঞ্জ বা সেই যিটো পৰিৱৰ্তন, সেই পৰিৱৰ্তনটো যদি আমি আকৌ আগৰটোলৈকে ঘূৰাই আনিব নোৱাৰো, ঠিক আছে, যেনেকে গাখীৰৰ পৰা দৈ হোৱা, ঠিক আছে, তো এইটো এটা আমি ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব পাৰো। কিয় ক'ব পাৰো? কাৰণ দৈৰ পৰা আকৌ গাখীৰলৈকে আমি উভতাই নিব নোৱাৰো, বুজি পাইছা? তো এনেকুৱা ধৰণৰ কিছুমান চেঞ্জ য'ত যিটো তাতে এটা নতুন বস্তু এটা তাতে হল উৎপন্ন হল, সেই বস্তুটোৰ পৰা আগৰ বস্তুটোলৈকে আমি নিব নোৱাৰো, ঠিক আছে? বা যিবোৰ বিক্ৰিয়াত বা যিবোৰ পৰিৱৰ্তনত কিবা এটা উষ্ণতাৰ পৰিৱৰ্তন হয় বা তাৰ যদি কিবা কালাৰৰ চেঞ্জ হয়, ৰঙৰ যদি কিবা পৰিৱৰ্তন হয়, ঠিক আছে, তো সেই বিক্ৰিয়াবোৰক আমি কি বুলি কওঁ? আমি ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ, ঠিক আছে? ইয়াৰ সবিশেষ তোমালোকৰ অধ্যায়টোত অকমান টপিক এটা তোমালোকক সৰুকে দিয়া আছে, ঠিক আছে? এতিয়া আমাৰ অপচন কেইটা চাও আমি। প্ৰথমটো দিছে মমৰ দহন, ঠিক আছে? এতিয়া মমৰ দহন বুলি ক'লে মমটো যেতিয়া দহন হয়, তাৰ মানে মম যেতিয়া জ্বলে তেতিয়া মমত কি থাকে? একচুয়ালি হাইড্ৰকাৰ্বন থাকে, হয় নাই? আৰু যেতিয়া মমটো জ্বলে, বস্তু এটা জ্বলাৰ কাৰণটো কি? কি গেছৰ কাৰণে জ্বলে বাৰু? অক্সিজেনৰ কাৰণে জ্বলে, হয় নাই? তোমালোকে সকলোৱে জানা যে অক্সিজেনৰ কাৰণে বস্তু এটা জ্বলে। তো গতিকে তাৰ মানে হাইড্ৰকাৰ্বনৰ লগত কি হৈছে? অক্সিজেনৰ লগত কি হৈছে? বিক্ৰিয়া ঘটিছে, মানে আৰু তাৰ পৰা যিটো ধোঁৱা ওলাই সেই ধোঁৱাটোত কি গেছ নিগৰিত হয়? তাত তোমাৰ মেইনলি কাৰ্বন ডাই অক্সাইড গেছ নিগৰিত হয়, ঠিক আছে? বুজি পাইছা? তো গতিকে এইটো এটা কি হ'ব? এইটো এটা ৰাসায়নিক প্ৰক্ৰিয়া হ'ব। দ্বিতীয়টো দিছে যে পানীৰ বাষ্পীকৰণ, ঠিক আছে? তাৰমানে পানী আমি উতলাইছো। এতিয়া এই পানীৰ বাষ্পীকৰণত কি হয়? পানী যেতিয়া আমি উতলাও তেতিয়া আমি যদি যিখিনি পানীৰ ভাপ, ঠিক আছে, সেই ভাপখিনি যদি আমি সংগ্ৰহ কৰি সেইখিনি যদি ঠাণ্ডা কৰো, তেতিয়াহ'লে আকৌ আমি পানীলৈকে উভতাই আনিব পাৰিম নে? পাৰিম, হয় নাই? তো গতিকে এইটো এটা কি নহয়? ৰাসায়নিক বিক্ৰিয়া নহয়, বুজি পাইছা? এইটো এটা ভৌতিক বিক্ৰিয়া বুলি বা ভৌতিক পৰিৱৰ্তন বুলি ক'ব পাৰো, বুজি পাইছা নে? গতিকে ইয়াৰে ৰাইট আনসাৰটো কি হ'ব? অপচন বি হ'ব। বা আমি যদি অপচন চি আৰু অপচন ডিও চাও, শৰীৰত খাদ্যৰ হজম, আমাৰ শৰীৰটোত যিটো খাদ্যৰ হজম হয় সেইটো এটা ৰাসায়নিক বিক্ৰিয়াই হয়, হয় নাই? বা আমি যদি চাও খাদ্যৰ প্ৰস্তুতিকৰণ, আমি যে খাদ্য বনাও, বা মই এতিয়া গাখীৰৰ পৰা দৈ হোৱাটো মই কৈছো তোমালোকক, বা যিকোনো খাদ্য প্ৰস্তুতিকৰণতো কি হয়? তাতে ৰাসায়নিক বিক্ৰিয়াই ঘটে, ঠিক আছে? তো গতিকে সেইটো এটা কি হয়? সেইটো এটা ৰাসায়নিক বিক্ৰিয়া হ'ব। তো গতিকে ৰাইট অপচন কি হ'ব ইয়াতে? ৰাইট অপচন হ'ব অপচন বি, ঠিক আছে? বুজি পাইছা সকলোৱে? নেক্সট প্ৰশ্নটো চাও আমি। ইয়াতে এটা আমাক বিক্ৰিয়া দিছে, ঠিক আছে? এই বিক্ৰিয়াটো যদি তোমালোকে চোৱা তেন্তে ইয়াতে দিছে 2PbO প্লাছ C, তাৰ পৰা Pb প্লাছ 2Pb প্লাছ CO2, ঠিক আছে? PbO মানে কি? PbO মানে হৈছে লেড অক্সাইড, ঠিক আছে? লেড অক্সাইডৰ লগত কি দিছে? ইয়াতে কাৰ্বন দিছে, C মানে কাৰ্বন। তাৰ পৰা কি হৈছে? তাৰ পৰা লেড উৎপন্ন হৈছে আৰু লগতে কি হৈছে? কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে, ঠিক আছে? এতিয়া ইয়াতে আমাক কৈছে যে এই বিক্ৰিয়াটো সম্পৰ্কে তলৰ কোনটো বাক্য অশুদ্ধ, ঠিক আছে? শুদ্ধ নহয়, অশুদ্ধ বুলি কৈছে। প্ৰথমতে দিছে লেড অক্সাইডৰ ইয়াতে বিজাৰণ হৈছে, দ্বিতীয় অপচনত দিছে কাৰ্বনৰ জাৰণ হৈছে, তৃতীয়তে দিছে কাৰ্বন ডাই অক্সাইডৰ জাৰণ হৈছে, আৰু চতুৰ্থতে দিছে লেডৰ বিজাৰণ হৈছে, ঠিক আছে? আৰু অপচন কেইটা আমাক এনেকে দিছে। অপচন এ দিছে 4 নম্বৰটো আৰু 3 নম্বৰটো, এই দুটা অশুদ্ধ বুলি কৈছে আমাক। অপচন বি দিছে 4 নম্বৰ আৰু 2 নম্বৰ বাক্যটো অশুদ্ধ। অপচন সি দিছে 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ বাক্যটো অশুদ্ধ, আৰু অপচন ডি দিছে সকলোবোৰে অশুদ্ধ, ঠিক আছে? এতিয়া এই বিক্ৰিয়াটো তোমালোকে মন কৰা। এই বিক্ৰিয়াটো মই আকৌ এবাৰ এটা লিখি দিছো, ঠিক আছে? যে
PbO প্লাস কি হৈছে কার্বন তারপরা 2Pb প্লাস কি হৈছে CO2 ঠিক আছে এতিয়া ইয়াত জাৰণ আৰু বিজাৰণ কেনেকৈ হৈছে চোৱা ইয়াত কি আছিল লেড অক্সাইড হয়নে তাৰ মানে লেডৰ লগত অক্সিজেন আছিল এটা লেড অক্সাইডৰ পৰা কি উৎপন্ন হল লেড উৎপন্ন হল তাৰ মানে ইয়াৰ পৰা অক্সিজেনটো গুচি গল মানে এটা অক্সিজেন গুচি যোৱা মানে কি তাৰ কি হৈছে বিজাৰণ হৈছে তাৰ মানে ইয়াতে লেড অক্সাইডৰ কি হৈছে বিজাৰণ ঠিক আছে বুজি পাইছা তাৰ পিছত আমি যদি কাৰ্বনটো চাও আমি ঠিক আছে কাৰ্বনৰ কি হৈছে ইয়াতে কাৰ্বনৰ পৰা কাৰ্বন ডাই অক্সাইড হৈছে হয়নে তাৰ মানে কাৰ্বনৰ লগত অক্সিজেনটো কি হৈছে আহি গৈছে হয়নে এতিয়া অক্সিজেন আহি যোৱা মানে কি বা অক্সিজেনৰ লগত মানে বিক্ৰিয়া হোৱা মানে কি হেতু তাৰ জাৰণ হৈছে ঠিক আছে তাৰ মানে আমি ক'ব পাৰো যে ইয়াতে লেড অক্সাইডৰ কি হৈছে লেড অক্সাইডৰ কি হৈছে বিজাৰণ হৈছে আৰু কাৰ্বনৰ কি হৈছে জাৰণ হৈছে বুজি পাইছা সকলোৱে ঠিক আছে তো গতিকে আমাৰ অপচন কেটা চাও আমি কি দিছে প্ৰথম দিছে আমাৰ লেড অক্সাইডৰ বিজাৰণ হয় লেড অক্সাইডৰ বিজাৰণ হৈছে মানে তাৰ মানে আমাৰ প্ৰথম অপচনটো আমাৰ ঠিকে আছে শুদ্ধ ঠিক আছে আমাক ইয়াতে অশুদ্ধটোহে সুধিছে দুই নম্বৰটো কি দিছে কাৰ্বনৰ জাৰণ আমি যদি চাও হয় কাৰ্বনৰ কি হৈছে জাৰণ হৈছে ঠিক আছে কাৰণ কাৰ্বনৰ পৰা কাৰ্বন ডাই অক্সাইড ফৰ্ম হৈছে ঠিক আছে তাৰ পিছত দিছে আমাক কাৰ্বন ডাই অক্সাইডৰ জাৰণ এতিয়া চোৱা কাৰ্বন ডাই অক্সাইডৰ জাৰণ হৈছে জানো হোৱা নাই কাৰ্বনৰ জাৰণ হৈহে কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে বুজি পাইছা তো কাৰ্বন ডাই অক্সাইডৰ জাৰণ হোৱা বুলি ক'লে আমাৰ ভুল হ'ব আমি কাৰ্বনৰহে জাৰণ বুলি ক'ব লাগিব তাৰ মানে আমাৰ এই 3 নম্বৰ বাক্যটো ইয়াতে ভুল ঠিক আছে 4 নম্বৰত কি দিছে লেডৰ বিজাৰণ এতিয়া আমি যদি চাও লেডৰ বিজাৰণ হৈছে জানো হোৱা নাই আমাৰ লেড অক্সাইডৰ বিজাৰণ হৈহে লেড হৈছে আমি এটো লেডৰ বিজাৰণ বুলি ক'লে ভুল হ'ব ঠিক আছে আমি লেড অক্সাইডৰহে বিজাৰণ বুলি ক'ব লাগিব বুজি পাইছা তো গতিকে ইয়াতে 4 নম্বৰ অপচনটো আছে ভুল তাৰ মানে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব ইয়াতে অপচন এ ঠিক আছে 4 আৰু 3 নম্বৰ বাক্যটো ইয়াতে ভুল হৈ আছে বুজি পাইছা সকলোৱে ঠিক আছে তো এনেকুৱা ধৰণে তোমালোকে জাৰণ বিজাৰণ প্ৰক্ৰিয়াবিলাক চাব লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ সৰু সৰু প্ৰশ্ন আহিব ঠিক আছে ক'ত জাৰণ হৈ আছে ক'ত বিজাৰণ হৈ আছে নেক্সট প্ৰশ্নটো কি দিছে আমি চাও ইয়াত আমাক দিছে যে হাইড্ৰক্লৰিক এসিড লোৰ টুকুৰাত ঢালিলে কি হ'ব প্ৰথম অপচনটো দিছে লোৰ লৱণ আৰু পানী প্ৰস্তুত হ'ব অপচন বি দিছে কোনো বিক্ৰিয়া নহয় অপচন সি দিছে ক্লোৰিন গেছ আৰু লোৰ হাইড্ৰক্সাইড প্ৰস্তুত হ'ব আৰু অপচন ডি দিছে হাইড্ৰোজেন গেছ আৰু লোৰ ক্লোৰাইড প্ৰস্তুত হ'ব ঠিক আছে তো গতিকে আমি আগত চাও যে হাইড্ৰক্লৰিক এসিড যদি আমি লোৰ টুকুৰাত ঢালি দিও তেন্তে তাত কিবা বিক্ৰিয়া হ'ব নে নহয় বা বিক্ৰিয়া হলে কি বিক্ৰিয়া হ'ব হেতু আমি আগত চাই লও ঠিক আছে তো এতিয়া লোৰ টুকুৰা মানে কি আইৰন আইৰনক আমি কি বুলি কও আমি Fe বুলি কও মানে Fe তাৰ লগত হাইড্ৰক্লৰিক এসিড তাৰ মানে আমি কি দিছো আমি HCl দিছো ঠিক আছে তাৰ পৰা কি উৎপন্ন হল এই হাইড্ৰক্লৰিক এই লোৰ টুকুৰাটোৱে হাইড্ৰক্লৰিক এসিডৰ যেটো ক্লোৰিন আছে সেই ক্লোৰিনৰ লগত কি কৰিব এটা তোমাৰ বিক্ৰিয়া কৰি তাৰ পৰা কি উৎপন্ন হ'ব FeCl2 তাৰ মানে আমি এটো কি বুলি ক'ব পাৰো আমি আইৰন ক্লোৰাইড বুলিও ক'ব পাৰো বা আমি ফেৰাছ ক্লোৰাইড বুলিও ক'ব পাৰো ঠিক আছে তো তাৰ পৰা লগতে কি উৎপন্ন হ'ব ইয়াত যেটো হাইড্ৰোজেন থাকি গল এই হাইড্ৰোজেনটো হাইড্ৰোজেন গেছ হিচাপে তাতে উৎপন্ন হ'ব বুজি পাইছা ঠিক আছে তুমি এনেকেও চাব পাৰা যে ধৰা হল তুমি এটা বিকাৰত অকমান হাইড্ৰক্লৰিক এসিড ললা ঠিক আছে আৰু তাতে লোৰ গজাল এটুকুৰা তুমি এইটো এটা গজাল তুমি ইয়াতে পেলাই দিলা ঠিক আছে তো গজালটো পেলাই দিয়াৰ পিছত তুমি কি দেখা পাবা তাতে তুমি এনেকুৱা ধৰণৰ কিছুমান এনেকুৱা বুৰবুৰণি দেখা পাইছা ঠিক আছে অলপ পিছতে তুমি বুৰবুৰণি দেখা পাবা এই বুৰবুৰণিবোৰ কি হয় বাৰু এই বুৰবুৰণিবোৰ হৈছে তোমাৰ হাইড্ৰোজেন গেছ বুজি পাইছা নে কাৰণ হাইড্ৰোজেন গেছ যেতিয়া উৎপন্ন হয় তেতিয়া বুৰবুৰণি এটা উৎপন্ন হয় ঠিক আছে মনত ৰাখিবা এইটো তো তোমালোকক এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে যে যেটো গেছ উৎপন্ন হৈছে তাৰ যদি তোমাক কৈ দিয়ে যে সেই গেছটো বুৰবুৰণি হৈছে
ঠিক আছে, তেতিয়া তোমালোকে গম পাই যাব লাগিব যে তাতে কি গেছ উৎপন্ন হৈছে, হাইড্ৰজেন গেছ উৎপন্ন হৈছে। ঠিক আছে, তো এতিয়া এই আইৰণ ক্লৰাইডৰ লগত তাৰমানে ইয়াতে এই যিটো গজাল, সেই গজালৰ মানে আইৰণৰ লগত কি হ'ল, তাতে ক্লৰিনটো লগ লাগি কিনে ইয়াতে কি হ'ল, আইৰণ ক্লৰাইড ইয়াতে উৎপন্ন হ'ল। ঠিক আছে, বুজি পাইছা? আৰু লগতে তাতে হাইড্ৰজেন গেছ উৎপন্ন হৈছে। তো গতিকে এই যিটো আইৰণ ক্লৰাইড, সেইটো আমি কি বুলি ক'ব পাৰো? ইয়াতে যদি আমি অপশ্যনত চাওঁ, প্ৰথম দিছে ল'ৰ লৱণ আৰু পানী প্ৰস্তুত হ'ব। পানীটো প্ৰস্তুত নহয় ইয়াতে, হয় নাই? পানী প্ৰস্তুত নহয়, কোনো বিক্ৰিয়া নহয়, সেইটোতো ভুলে। ঠিক আছে, বিক্ৰিয়াটো হৈ আছে। তাৰপিছত দিছে ক্লৰিন গেছ আৰু ল'ৰ হাইড্ৰক্সাইড প্ৰস্তুত হ'ব, সেইটোও ভুল, কাৰণ ইয়াতে ক্লৰিন গেছ উৎপন্ন হোৱা নাই। ঠিক আছে, ক্লৰিনটো কি হৈছে? ক্লৰিনটো ডিৰেক্টলি ইয়াতে আইৰণৰ লগত লগ লাগিছে, বুজি পাইছা? তাৰপিছত আৰু লগতে কি কৈছে আমাক, অপশ্যন ডি, হাইড্ৰজেন গেছ আৰু ল'ৰ ক্লৰাইড প্ৰস্তুত হ'ব। ইয়াতে আমাৰ অপশ্যন ডিটো শুদ্ধ হ'ব, বুজি পাইছা? কাৰণ হাইড্ৰজেন গেছো উৎপন্ন হৈছে আৰু ল'ৰ ক্লৰাইড তাৰমানে আইৰণ ক্লৰাইড উৎপন্ন হৈছে। ঠিক আছে, তো গতিকে অপশ্যন ডি হ'ল আমাৰ ৰাইট এনচাৰ। বুজি পাইছা সকলোৱে? নেক্সট প্ৰশ্নটো আমি চাওঁ। নেক্সট প্ৰশ্নটো দিছে আমাক যে তলৰ কোনটো প্ৰক্ৰিয়া ভৌতিক পৰিৱৰ্তন নহয়? ভৌতিক পৰিৱৰ্তন মানে হ'ল আমি যিটো ফিজিকেল চেঞ্জ বুলি কওঁ। ঠিক আছে, আমাৰ তাত দুটা চেঞ্জ আছে ন, কেমিকেল আৰু ফিজিকেল। তো আমি ভৌতিক পৰিৱৰ্তনক আমি ফিজিকেল চেঞ্জ বুলি কওঁ। প্ৰথমটো দিছে বৰফ গলি পানী হোৱা, বায়ুত লৱণৰ দ্ৰৱীভূত হোৱা। অ'কে, এইটো ৰবা, এইখিনি নহয় দেই। ঠিক আছে, এইখিনি আহি গৈছে। ঠিক আছে, এইটো মই কাটি দিছো। অ'কে, প্ৰথম অপশ্যনটো দিছে আমাক যে বৰফ গলি পানী হোৱা। অ'কে, তো বৰফ যিটো গলি পানী হয়, সেইটো ভৌতিক পৰিৱৰ্তন হ'ব নে ৰাসায়নিক পৰিৱৰ্তন হ'ব? সেইটো এটা ভৌতিক পৰিৱৰ্তন হ'ব, হয় নে নাই? কিয় হ'ব ভৌতিক পৰিৱৰ্তন? কাৰণ বৰফটো যেতিয়া গলি পানী হয়, আকৌ পানীটো যদি তুমি ঠাণ্ডা কৰা, বৰফ পাবা নে নাই? পাবা, হয় নে নাই? তো গতিকে আমি জানো যে যিবোৰ পৰিৱৰ্তনত তোমাৰ আকৌ আগৰ বস্তুটোলৈকে ঘূৰাই নিব পাৰো, সেইবোৰ বস্তুক আমি কি বুলি কওঁ? আমি ভৌতিক পৰিৱৰ্তন বুলি কওঁ। ঠিক আছে, বা বৰফটো যেতিয়া গলি পানী হ'ল, তাত কিবা তোমাৰ ৰঙৰ সলনি হৈছে নেকি? হোৱাটো নাই একো। ঠিক আছে, বা এনেকুৱা ধৰণৰ কিছুমান কিবা চেঞ্জ হৈছে নেকি? একোতো চেঞ্জ, বেলেগ এটাতো আমাৰ বেলেগ এটা বস্তুটো উৎপন্ন হোৱা নাই ইয়াতে, হয় নাই? কাৰণ বৰফটো গলিহে পানী হৈছে, আকৌ পানীটোক আমি ঠাণ্ডা কৰিলে বৰফ পাই যাম আমি। ঠিক আছে, তো এইটো এটা ভৌতিক পৰিৱৰ্তন হয়। নেক্সট দিছে পানীৰ উতলীকৰণ। এইটো উৰলীকৰণ হয়, উতলীকৰণ হ'ব। ঠিক আছে, তো ৰবা, মই ভালকে লিখি দিছো, উতলীকৰণ। অ'কে, উতলীকৰণ। এতিয়া পানী যেতিয়া উতলাও, তেতিয়া কি হয়? ভাপ হয়। আকৌ ভাপখিনিক যদি ঠাণ্ডা কৰো, কি হ'ব? আকৌ আমি পানীখিনিয়ে পাই যাম। তো গতিকে এইটো এটা ভৌতিক পৰিৱৰ্তন। নেক্সট দিছে এলপিজি গেছৰ দহন। এতিয়া এলপিজি গেছৰ দহনটো কি হ'ব? এইটো এটা ভৌতিক পৰিৱৰ্তন নহয়। এইটো কি হ'ব? এইটো এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব। বুজি পাইছানে? তো গতিকে ইয়াতে অপশ্যন কি কোনটো শুদ্ধ হ'ব আমাৰ? অপশ্যন হ'ব অপশ্যন চি, যে গেছৰ দহন বা এলপিজি গেছৰ যিটো দহন, সেই দহনটো এটা ভৌতিক পৰিৱৰ্তন নহয়। ঠিক আছে, বুজি পাইছা সকলোৱে? নেক্সট প্ৰশ্নটো আমি চাওঁ। নেক্সটটো দিছে আমাক যে তলৰ কোনবোৰ সংযোজন বিক্ৰিয়া? এতিয়া সংযোজন বিক্ৰিয়া মানে কি? সংযোজন বিক্ৰিয়া মানে আছিল যে য'ত দুটা বা তাতোকৈ বেছি কি থাকিব? বিক্ৰিয়ক থাকিব। ঠিক আছে, আৰু তাৰ পৰা কি উৎপন্ন হ'ব? এটাই য'ৰ পৰা প্ৰডাক্ট উৎপন্ন হয়। ঠিক আছে, বুজি পাইছা? তো গতিকে বিক্ৰিয়ক দুটা বা তাতকৈ বেছি হ'ব পাৰে, দুটা, তিনিটা, চাৰিটা, যিমান ইচ্ছা সিমান হ'ব পাৰে, কিন্তু তাৰ পৰা যিটো প্ৰডাক্ট উৎপন্ন হ'ব, সেইটো কিন্তু এটাই উৎপন্ন হ'ব লাগিব। বুজি পাইছা? ঠিক আছে, তাৰমানে ৰিয়েক্টেন্স দুটাতকৈ বেছি হ'ব পাৰে বা দুটা হ'ব পাৰে, কিন্তু তাৰ পৰা যিটো প্ৰডাক্ট উৎপন্ন হ'ব, সেইটো এটাই উৎপন্ন হ'ব লাগিব। তো প্ৰথমত যদি চোৱা তুমি, ইয়াত ৰিয়েক্টেন্ট দুটা আছে, কিন্তু ইয়াতে প্ৰডাক্টটো দুটা আছে, হয় নে নাই? তো গতিকে এইটো তোমাৰ এটা সংযোজন বিক্ৰিয়া নহয়। ঠিক আছে, এইটো কাটি থৈছো মই। নেক্সট দিছে আমাক দ্বিতীয় বিক্ৰিয়াটোত চোৱা তুমি, দ্বিতীয় বিক্ৰিয়াটোত ইয়াতে কি হৈছে? এলুমিনিয়ামৰ লগত যেতিয়া অক্সিজেন ৰিয়েক্ট কৰিছে, তেতিয়া তাৰ পৰা কি হৈছে? এলুমিনিয়াম অক্সাইড ফৰ্ম হৈছে, হয়নে? তাৰমানে ইয়াতে প্ৰডাক্ট কেইটা ফৰ্ম হৈছে বাৰু?
এটাই প্ৰডাক্ট ফৰ্ম হৈছে ঠিক আছে তো এইটো এটা কি হ'ব এইটো এটা সংযোজন বিক্ৰিয়া হ'ব বুজি পাইছা নেক্সট নাম্বাৰ 3 যদি চোৱা ইয়াতেও তোমাৰ কি হৈছে মেগনেছিয়াম অক্সাইডৰ লগত যেতিয়া আমি পানী মিক্স কৰি দিলো তো তেতিয়া তাৰ পৰা কি হৈছে মেগনেছিয়াম হাইড্ৰক্সাইড ফৰ্ম হৈছে হয়নে ইয়াতেওটো এটাই প্ৰডাক্ট ফৰ্ম হৈছে বুজি পাইছা তো গতিকে এইটো এটা কি হয় এটা সংযোজন বিক্ৰিয়া হয় অপচন 4ত দিছে ইয়াতে তোমাৰ যে ইয়াতে এটা প্ৰডাক্টৰ পৰা এটা ৰিএক্টেন্টৰ পৰা কি হৈছে ইয়াতে দুটা প্ৰডাক্ট ফৰ্ম হৈছে হয় নাই ঠিক আছে তো গতিকে এইটো কি হয় বাৰু এইটো সংযোজন বিক্ৰিয়া হ'বনে নহয় ঠিক আছে তো গতিকে ইয়াতে ৰাইট অপচন কি হ'ব ইয়াতে 2 আৰু 3 দুটাই শুদ্ধ তাৰ মানে ৰাইট অপচন যদি চোৱা তুমি এতে অপচন ডি বুজি পাইছা 3 আৰু 2 এই অপচন দুটা ইয়াতে শুদ্ধ তো আমি পালো এই অপচন ডি ঠিক আছে বুজি পাইছা সকলোৱে তো তোমালোকে এইবোৰ মনত ৰাখিবা সংযোজন বিক্ৰিয়া কি বিযোজন বিক্ৰিয়া কি প্ৰতিস্থাপন বিক্ৰিয়া কি ঠিক আছে আৰু যেতিয়া তোমালোকে কিতাপখন পঢ়িবা বা তোমালোকে যেতিয়া বিজ্ঞানখন পঢ়িবা অকল নোটৰ ওপৰত কেতিয়াও ডিপেন্ডেন্ট নহবা ঠিক আছে সদায় কিতাপখন যিখন তোমাৰ এনসিআরটি কিতাপ হয় ঠিক আছে সেই এনসিআরটি কিতাপখন সদায় ভালকে পঢ়িবা আৰু তাৰ পৰা প্ৰত্যেকটো বস্তু বুজিব ট্ৰাই কৰিবা যদি ডাইৰেক্টলি বস্তু এটা মুখস্থ কৰিব যোৱা ন এটা সংযোজন বিক্ৰিয়া তুমি যদি একদম মুখস্থ কৰি কৰিব যোৱা তেন্তে কি হ'ব তুমি এটা টাইমলৈকে তোমাৰ মনত থাকিব নো ডাউট কিন্তু সেই সংযোজন বিক্ৰিয়াৰ যদি কিবা এটা এনেকুৱা ধৰণৰ কিবা এটা বিক্ৰিয়া এটা আহি গল তাত ধৰা কিবা এটা বস্তু সুধি দিলে তোমাক ঠিক আছে অকমান ভিতৰুৱা প্ৰশ্ন আহি গল তেতিয়া তোমাৰ নোৱাৰিব পাৰা বুজি পাইছা না নাই তো হেতু কাৰণে মুখস্থ কৰা মনত ৰাখিবই লাগিব ঠিক আছে মনতটো ৰাখিবই লাগিব তোমালোকে কিন্তু বুজি কিনে মুখস্থ কৰা ঠিক আছে নুবুজাকে কেতিয়াও মুখস্থ নকৰিবা তো নেক্সট প্ৰশ্নটো কি দি আছে চাবা আমাক দিছে যে কপাৰ সালফেটক অতি উত্তপ্ত কৰিলে আমি কি পাওঁ ঠিক আছে অপচন এ দিছে আমাক কপাৰ অক্সাইডৰ অৱশেষ পোৱা যাব CuO মানে হল কপাৰ অক্সাইড অপচন বি দিছে ইয়াতে Cu2O বুলি দিছে ঠিক আছে তাৰ অৱশেষ পোৱা যাব তাৰ পিছত ইয়াতে দিছে Cu2O নাইবা CuO কোনোটোৱে নহয় আৰু অপচন ডি দিছে Cu2O আৰু CuOৰ অৱশেষ পোৱা যাব ঠিক আছে তো এতিয়া আমি বিক্ৰিয়াটোৰ পৰাহে গম পাম যে তাতে কি উৎপন্ন হয় তোমালোকে এনেকুৱা প্ৰশ্নত বিক্ৰিয়াটো গম পাব লাগিব ঠিক আছে সো এতিয়া আমি চাও বিক্ৰিয়াটো কি হ'ব কপাৰ সালফেট বুলি ক'লে আমি জানো যে CuSO4 হয় নাই CuSO4 এতিয়া CuSO4 ক তুমি কি কৰিছা গৰম কৰিছা ঠিক আছে তাৰ মানে ইয়াতে তাপ দিছা তুমি মই এটা লিখি দিছো তাপ ওকে তো ইয়াতে CuSO4 ক যেতিয়া আমি তাপ দিলো তাপ দিয়াৰ ফলত কি হল এটো ওপৰত লিখিব লাগে দেই তাপটো ঠিক আছে তাপ দিয়াৰ পিছত কি হল তাতে কি উৎপন্ন হ'ব প্ৰথম উৎপন্ন হ'ব তোমাৰ CuO তাৰ মানে কপাৰ অক্সাইড ফৰ্ম হৈছে ঠিক আছে Cu2O নহয় কিন্তু CuO বুজি পাইছা লগত কি উৎপন্ন হয় লগত উৎপন্ন হয় সালফাৰ ডাই অক্সাইড তাৰ মানে SO2 আৰু লগতে কি উৎপন্ন হয় তাতে অক্সিজেনো উৎপন্ন হয় ঠিক আছে বুজি পাইছা তো ইয়াতে মই ব্যালেন্সিং কৰা নাই আৰু ঠিক আছে নরমাল ৰিঅ্যাকশনটো লিখি দিছো ব্যালেন্সিং বাৰু তোমালোকে কৰি চাবাচোন ঠিক আছে বা তোমালোকক যদি লাগে মই ব্যালেন্সিংৰ কাৰণে আৰু এটা বেলেগ এটা ভিডিও লৈ আনিম কেনেকৈ আমি কেমিক্যাল ৰিঅ্যাকশন ব্যালেন্স কৰো ঠিক আছে বহুত ইম্পৰ্টেন্ট এটা টপিক হয় আৰু তোমালোকে হেতু জানাটো বহুত উচিত তোমালোকৰ কিতাপতো আছে বাৰু বা আগতো তোমালোকে 9তো পাইছা বা যদি কোনোবাই বুজি পোৱা নাই ব্যালেন্সিংটো ঠিক আছে তো তেতিয়া হলে তোমালোকে জনাবা মোক বা ভিডিওৰ কমেন্টতো দিব পাৰা তো মই এটা ব্যালেন্সিংৰ ভিডিও এটা লৈ আনিম তেতিয়া ঠিক আছে ভালদৰে আমি বুজিম ব্যালেন্সিং কি হয় ঠিক আছে ওকে এতিয়া তাৰ মানে আমি কি বুজি পালো যে ইয়াতে কপাৰ অক্সাইড ফৰ্ম হৈছে হয় না যেতিয়া আমি কপাৰ সালফেটক যেতিয়া আমি তাপ দিলো তেতিয়া তাৰ পৰা কি হৈছে কপাৰ অক্সাইড ফৰ্ম হৈছে বুজি পাইছা লগতে ইয়াতে আৰু দুটামান কথা জানিবলগীয়া যে এইটো এটা কি বিক্ৰিয়া বাৰু এইটো এটা বিযোজন বিক্ৰিয়া কিয় বিযোজন বিক্ৰিয়া মানে কি যে যত কি থাকিব এটাই ৰিএক্টেন্ট থাকিব ঠিক আছে ৰিএক্টেন্ট এটাই হ'ব বুজি পাইছা কিন্তু তাৰ পৰা প্ৰডাক্ট কি হ'ব তোমাৰ দুটা বা তাতোধিক হ'ব ঠিক আছে হেবোৰক আমি বিযোজন বিক্ৰিয়া বুলি কও বা আমি ইংলিছত কি বুলি কও আমি ডিকম্পোজিশন ৰিঅ্যাকশন বুলি কও ঠিক আছে বা এই বিক্ৰিয়াটোক আমি বিযোজনৰ লগতে আমি কি বুলি ক'ব পাৰো তাপীয় বিযোজন বিক্ৰিয়া বুলিও ক'ব পাৰো বুজিবা কাৰণ ইয়াতে তাপ আমি দিছো ন নাই তাপ দিয়াৰ কাৰণে তাপ দিয়াৰ পিছতে সেই CuSO4 টো কি হৈছে এই তিনিটা প্ৰডাক্টলৈকে চেঞ্জ হৈছে
ঠিক আছে, এইটোক আমি তাপীয় বিযোজন বা নৰ্মেলি আমি বিযোজন বুলিও ক'ব পাৰো। বুজি পাইছা? তো এইটো এটা কি বিক্ৰিয়া হ'ব? এইটো এটা বিযোজন বিক্ৰিয়া, হয়নে? তো মই লিখি দিছো ইয়াতে বিযোজন বিক্ৰিয়া। ঠিক আছে, নেক্সট প্ৰশ্নটো আমি চাওঁ। নেক্সট প্ৰশ্নটো দিছে আমাক যে যেতিয়া মেগনেছিয়ামৰ, ওকে নেক্সট লাষ্ট প্ৰশ্নটোৰ মই এইটো উত্তৰটো দিয়া নাই। উত্তৰটো কি হ'ব? উত্তৰটো হ'ব এইটো অপশ্যন এ। ঠিক আছে, অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ এইটো। ওকে, নেক্সট প্ৰশ্নটো চাওঁ আমি। নেক্সটটো দিছে যে যেতিয়া মেগনেছিয়ামৰ ফিটা বায়ুৰ উপস্থিতিত দহন কৰা হয় আৰু ছাইখিনি চাইনা পাত্ৰত সংগ্ৰহ কৰা হয়, ছাইখিনি হৈছে, ছাইখিনি আমাক অপশ্যন দিছে এ মেগনেছিয়াম নাইট্ৰাইডৰ ছাই হ'ব, তাৰপিছত দিছে মেগনেছিয়াম অক্সাইডৰ ছাই হ'ব, তাৰপিছত দিছে মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম কাৰ্বাইডৰ ছাই হ'ব, আৰু অপশ্যন ডি দিছে আমাক মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম নাইট্ৰাইডৰ ছাই হ'ব। এতিয়া কাৰ ছাই হ'ব সেইটো আমি চাম। ঠিক আছে, আমাক কি হৈছে? মেগনেছিয়ামৰ ফিটা এডাল বায়ুৰ উপস্থিতিত আমি কি কৰিছো? দহন কৰিছো। ঠিক আছে, তো বায়ুৰ উপস্থিতিত দহন কৰাৰ পিছত তাত যিখিনি ছাই উৎপন্ন হ'ল সেইখিনি কি হ'ব? চোৱা, প্ৰথম কথা হ'ল মেগনেছিয়াম, হয়নে? ইয়াতে আমি কি কৰিছো? মেগনেছিয়াম, মেগনেছিয়ামক আমি কি কওঁ? Mg বুলি কওঁ। এতিয়া বায়ুত কি কৰিছো? দহন কৰিছো। বায়ুত দহন কৰাৰ অৰ্থটো কি? বায়ুত কিহৰ কাৰণে দহন হ'ব? অক্সিজেনৰ কাৰণে দহন হ'ব, হয় নাই? তো গতিকে তাৰ লগত কি হৈছে? O2, বুজি পাইছা? ঠিক আছে, আৰু ইয়াৰ পৰা কি উৎপন্ন হৈছে? ইয়াৰ পৰা হৈছে মেগনেছিয়াম অক্সাইড MgO উৎপন্ন হৈছে। ঠিক আছে, তো গতিকে আমি কি পালো? মেগনেছিয়ামৰ অক্সাইড আমি পাইছো, মানে মেগনেছিয়ামটো অক্সাইড ফৰ্মত কি হৈছে? তাৰ তোমাৰ তাৰ দহন হৈছে। বুজি পাইছা? এতিয়া লগতে ইয়াতে আৰু কিছুমান আমি পৰিৱৰ্তন দেখা পাওঁ, যেনেকে যেতিয়া তুমি মেগনেছিয়ামৰ যিডাল ফিটা, সেই ফিটাডাল কি হ'ব? সেই ফিটাডাল যেতিয়া তুমি জ্বলাবা, জ্বলোৱাৰ পিছত এই মেগনেছিয়াম অক্সাইড যিটো পালা, সেই মেগনেছিয়াম অক্সাইডৰ ৰংটো কেনেকুৱা হ'ব? মেগনেছিয়াম অক্সাইডৰ ৰংটো হ'ব তোমাৰ বগা ছাই। ঠিক আছে, বগা ছাই হ'ব। বুজি পাইছা? ঠিক আছে, বগা ৰঙৰ হ'ব আৰু সেইখিনি ছাই হ'ব, কাৰণ সেইখিনি জ্বলি গৈছে ন, জ্বলি যোৱা মানে বগা হ'ব। বুজি পাইছা? লগতে এইটো এটা কি বিক্ৰিয়া হয় বাৰু? এইটো এটা সংযোজন বিক্ৰিয়া। ঠিক আছে, সংযোজন বিক্ৰিয়া মানে মনত আছে তোমালোকৰ? সংযোজন বিক্ৰিয়া মানে আছিল য'ত ৰিয়েক্টেণ্ট কেইটা থাকিব? দুটা বা তাতোধিক থাকিব পাৰে, আৰু য'ত যিটো প্ৰডাক্ট হ'ব সেই প্ৰডাক্ট কিন্তু তাতে কেইটা উৎপন্ন হ'ব? এটাই উৎপন্ন হ'ব। বুজি পাইছা সকলোৱে? ঠিক আছে, নেক্সট প্ৰশ্নটো আমি চাওঁ। এইটো ৰাইট এনসাৰ হ'ব অপশ্যন বি। ঠিক আছে, মেগনেছিয়াম অক্সাইড এইটো। ওকে, নেক্সটটো চোৱা, যেতিয়া লোৰ গজাল এটা কপাৰ ছালফেট দ্ৰৱত 2 বা 3 ঘণ্টাৰ বাবে ডুবাই ৰাখি পিছত উলিয়াই আনি শোধন কৰা হয়, তেন্তে লোৰ গজালটোৰ ৰং এতিয়া ৰং হৈ গৈছে। ওকে, ৰং কি হ'ব আমাক সুধিছে। অপশ্যন এ দিছে আমাৰ ৰঙা হ'ব, অপশ্যন বি দিছে মুগা হ'ব, অপশ্যন চি দিছে কলা হ'ব, আৰু অপশ্যন ডি দিছে মাটিয়া বৰণৰ হ'ব। ঠিক আছে, তো এতিয়া লোৰ গজাল এটা, যদি আমি লোৰ গজাল মানে আমি কি ক'ব পাৰো? আমি আইৰণ বুলি ক'ব পাৰো, হয় নে নাই? লোৰ গজাল মানে কি? আইৰণ, Fe। ক'ত আমি ডুবাই ৰাখিছো? আমি ডুবাই ৰাখিছো কপাৰ ছালফেটত, তাৰমানে CuSO4ত। ঠিক আছে, CuSO4ত ডুবাই ৰাখিছো। তাৰ পৰা কি উৎপন্ন হৈছে বাৰু? তাৰ পৰা উৎপন্ন হৈছে FeSO4, তাৰমানে ফেৰাছ ছালফেট উৎপন্ন হৈছে। ঠিক আছে, ফেৰাছ ছালফেট FeSO4 উৎপন্ন হৈছে, আৰু লগতে তাত তোমাৰ এই যিটো কপাৰ, সেই কপাৰটো তোমাৰ এক্সট্ৰাকে আহি যাব। ঠিক আছে, এতিয়া চোৱা ইয়াত কি হ'ল? ইয়াত মই তোমাক ছবিটো অংকন কৰিছো, তোমালোকৰ কিতাপতো আছে এইটো বিক্ৰিয়াটো। তো ধৰা এইটো এটা বিকাৰ,
ঠিক আছে আৰু ইয়াতে আমি কপাৰ সালফেট ৰাখিছো কপাৰ সালফেটৰ ৰংটো কি বাৰু জানানে ঠিক আছে এইখিনি আমাৰ কপাৰ সালফেটৰ ৰং হল নীলা ঠিক আছে কপাৰ সালফেটৰ ৰংটো নীলা হল আৰু ভিতৰত আমি কি কৰিলো এডাল আমি গজাল এটা আমি এনেকুৱা ধৰণৰ গজাল এটা ঠিক আছে এনেকুৱাকে ডুবাই ৰাখিলো অকমান টাইম 2 বা 3 ঘণ্টাৰ কাৰণে আমি এটা গজাল এনেকে ডুবাই ৰাখিলো এটা গজালটো ডুবোৱাৰ পিছত কি হ'ব বাৰু ইয়াতে এই গজালটোৰ যিটো ৰংটো কি হ'ব ৰংটো সলনি হ'ব ঠিক আছে এইটোৱে আমাক সুধিছে বাৰু ঠিক আছে ৰংটো যদি সলনি হয় কি ৰং সলনি হ'ব বা কি ৰঙত পৰিৱৰ্তন হ'ব সেই গজালটোৰ ৰং মটিয়া হ'ব ঠিক আছে এতিয়া মটিয়াটো হ'ল কেনেকে কাৰণ গজালৰ ৰংটো প্ৰথমতে মটিয়া নাথাকে হয় নাই তো গতিকে মটিয়া কেনেকে হ'ব এই যিটো কপাৰ ঠিক আছে এই যিটো কপাৰ সেই কপাৰটোৱে কি কৰিব এই আইৰণৰ তাৰ মানে সেই যিটো লোৰ গজাল আছে সেই গজালৰ ওপৰত কি হ'ব এটা প্ৰলেপ বনাব ঠিক আছে বুজি পাইছা ধৰা এইটো গজাল আমি তাৰ পৰা উঠাই আনিলো 2-3 ঘণ্টাৰ পিছত ঠিক আছে তো ইয়াৰ যিটো কালাৰ হ'ব সেই কালাৰটো হ'ব মটিয়া ঠিক আছে এতিয়া মটিয়া কিয় হ'ল মটিয়া হ'ল কাৰণ এই কপাৰে কি কৰিছে সৰি সালফেটে তোমাৰ কি কৰিছে সৰি সালফেট নহয় সালফেটটো বেলেগকে কপাৰে তোমাৰ কি কৰিছে এই গজালটোৰ ওপৰত এটা প্ৰলেপ দিছে ঠিক আছে এতিয়া কপাৰৰ ৰংটো কেনেকুৱা বাৰু অকমান মটিয়া মুগা কালাৰৰ মানে মুগাও নহয় মুগা বুলি ক'লে ভুল হ'ব তো আমি মটিয়া বুলিয়ে ক'ব পাৰো ঠিক আছে তো কপাৰৰ তাৰ মানে এই আইৰণৰ ওপৰত কি হৈছে কপাৰৰ এটা প্ৰলেপ হৈছে ঠিক আছে সেইটো কাৰণে আমি তাৰ কালাৰটো আমি মটিয়া দেখা পাইছো আৰু লগতে যিখিনি সলিউশন পাবা তুমি তাৰ মানে যিখিনি কপাৰ সালফেট সলিউশন আছিল ঠিক আছে সেই কপাৰ সালফেট সলিউশন খিনি এতিয়া তাৰ কালাৰটো কেনেকুৱা হ'ব তাৰ কালাৰটো সেই নীলা কালাৰটো নোহোৱা হৈ যাব ঠিক আছে নীলা কালাৰটো নোহোৱা হয় অকমান তোমাৰ ঠেলা সেউজীয়া টাইপৰ হৈ যাব একদম সেউজীয়াও নহয় ঠিক আছে তোমাৰ এটা নন ট্ৰান্সপাৰেন্ট লিকুইড টাইপ হ'ব এটা বুজি পাইছা তো আৰু লগতে অকমান সেউজীয়া ৰঙৰ হ'ব ঠিক আছে তো গতিকে সেই যিটো কালাৰ কিয় চেঞ্জ হ'ল তাত তোমাৰ কি হৈছে তাত FeSO4 ফৰ্ম হৈছে তাৰ মানে তাত ফেৰাছ সালফেট ফৰ্ম হৈছে বুজি পাইছা তো সেইটোৱে হ'ল তোমাৰ ৰিয়েকচন এতিয়া এই ৰিয়েকচনটো হয় কি ৰিয়েকচন বাৰু এই ৰিয়েকচনটো হৈছে প্ৰতিস্থাপন বিক্ৰিয়া এইটো বিক্ৰিয়াৰ যদি নাম আমি কওঁ এইটোৰ হ'ল প্ৰতিস্থাপন বিক্ৰিয়া ঠিক আছে প্ৰতিস্থাপন বিক্ৰিয়া তোমালোকে পঢ়িছা প্ৰতিস্থাপন বিক্ৰিয়াত কি হয় এতিয়া আমাৰ যিবিলাক মেটেল যিবোৰ ধাতু সেই ধাতুবোৰৰ কিছুমানে কি কৰিব পাৰে বেছিকে ৰিয়েকচন কৰিব পাৰে আৰু কিছুমানে কি কৰিব পাৰে কমকে ৰিয়েকচন কৰিব পাৰে হয়নে আৰু তাৰ ওপৰত এখন তোমালোকৰ তালিকা আছে ঠিক আছে যে কোনে কিমান ৰিয়েকচন কৰিব পাৰে ওপৰৰ পৰা তললৈকে তোমালোকক কিছুমান ধাতুৰ নাম দিয়া আছে আৰু ওপৰৰ পৰা যিমান তললৈকে যাবা সিমানে তাৰ কি হ'ব তাৰ ৰিয়েকচন কৰাৰ যিটো ক্ষমতা সেই ক্ষমতাটো লাহে লাহে কমি আহিব ঠিক আছে এতিয়া আমি যদি চাও ইয়াতে আয়ৰণৰ যিটো তোমাৰ ৰিয়েকচন কৰা ক্ষমতা সেই ক্ষমতাটো কপাৰতকৈ বেছি ঠিক আছে তোমালোকে টেবুলখনো চাব পাৰা তো গতিকে আইৰনে কি কৰিছে আইৰনে এই কপাৰ সালফেটৰ কপাৰক গুচাই কি কৰিছে নিজে বহি গৈছে বুজি পাইছা আৰু কপাৰটো তোমাৰ গুচাই কিনে কপাৰটো এক্সট্ৰাকে তোমাৰ আছে তাতে বুজি পাইছা কপাৰটোক মানে গুচাই নিজে বহি গৈছে তো গতিকে এটা মেটেলে যদি আন এটা মেটেলৰ ঠাইত বহি এটা কি কৰে তোমাৰ নিজে তাতে বহি এটা প্ৰডাক্ট ফৰ্ম কৰে সেই বিক্ৰিয়াটোক আমি প্ৰতিস্থাপন বিক্ৰিয়া বুলি কওঁ আৰু প্ৰতিস্থাপন বিক্ৰিয়া কোনবোৰ ধাতুৱে কৰিব পাৰে যিবোৰ ধাতুৰ তোমাৰ কি হ'ব যিটো ৰিয়েকচনৰ ক্ষমতা সেই ক্ষমতাটো বেছি বুজি পাইছা যি দুটা ধাতু তাতে থাকিব তাতে তুমি চাব লাগিব যে কাৰ ৰিয়েকচন কাটকৈ বেছি এতিয়া আইৰণৰ কপাৰতকৈ বেছি সেইকাৰণে আইৰনে কপাৰক কি কৰিছে কৰিব পাৰিছে গুচাই কিনে নিজে তাতে বহিব পাৰিছে ঠিক আছে সালফেটৰ লগত নিজে বহি গৈছে ইয়াতে বুজি পাইছা ঠিক আছে তো গতিকে এইটো এটা প্ৰতিস্থাপন বিক্ৰিয়া তো এটা ৰাইট অপশনটো হ'ব ৰাইট অপশন হ'ব ইয়াতে মটিয়া ঠিক আছে অপশন ডি ওকে নেক্সট প্ৰশ্নটো আমি চাওঁ
নেক্সটটো দিয়া আছে আমাক এজিক বায়ুৰ সংস্পৰ্শত ৰাখিলে ইয়াৰ ওপৰত কলা প্ৰলেপটো হৈছে যদি তুমি এজি মানে কি এজি মানে হল সিলভাৰ ঠিক আছে তো সিলভাৰক যদি আমি বায়ুৰ সংস্পৰ্শত ৰাখো তেন্তে তাৰ পৰা এটা কলা প্ৰলেপ এটা উৎপন্ন হয় সেই কলা প্ৰলেপটো হয় কি আমাক সুধিছে ঠিক আছে তো এতিয়া চোৱা এতিয়া আয়ৰনক যেতিয়া আমি বায়ুত ৰাখিম ন বায়ুত এটা গেছ আছে ঠিক আছে সেইটোক আমি H2S বুলি কওঁ হাইড্ৰোজেন সালফাইড নামটো কি হাইড্ৰোজেন সালফাইড ঠিক আছে লগত অক্সিজেনো থাকে বাৰু নো ডাউট লগত অক্সিজেনো থাকিব ঠিক আছে এতিয়া তাৰ পৰা কি হ'ব তাৰ পৰা ইয়াতে কি হ'ব এই ইয়াৰে তোমাৰ যেটো সালফাইড সেই সালফাইডটো তোমাৰ সিলভাৰৰ লগত ৰিএকচন কৰে ঠিক আছে সালফাইডে সিলভাৰৰ ওপৰত ৰিএকচন কৰি কি হয় সিলভাৰৰ ওপৰত তোমাৰ এটা কলা প্ৰলেপ এটা আনি দিয়ে ঠিক আছে তো তাৰ পৰা যেটো প্ৰডাক্ট ফৰ্ম হ'ব সেই প্ৰডাক্টটো হ'ব Ag2S ঠিক আছে বুজি পাইছা এটোক আমি সিলভাৰ সালফাইড বুলি কওঁ ঠিক আছে আৰু লগতে কি উৎপন্ন হ'ব ইয়াৰে এই হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি তাতে কি উৎপন্ন হ'ব তোমাৰ পানীও উৎপন্ন হ'ব এতিয়া এই যেটো বিক্ৰিয়া এই বিক্ৰিয়াটোক আমি কি বুলি কওঁ আমি ক্ষয়ভৱন হোৱা বুলি কওঁ বা আমি ইংলিছত কি বুলি কওঁ কৰচন হোৱা বুলি কওঁ বুজি পাইছা ক্ষয়ভৱন যেনেকৈ আমি লোৰ ক্ষয়ভৱন আমি পঢ়িছো হয় না নাই লোৰ ক্ষয়ভৱন মানে কি যে যেটো আমি আয়ৰণৰ যেটো ৰাস্টিং হয় ঠিক আছে সেই ৰাস্টিংটোকে আমি কি বুলি কওঁ আমি হেতু আমি লোৰ ক্ষয়ভৱন বুলি কওঁ তেনেকৈ ইয়াতে কি হৈছে সিলভাৰো ক্ষয়ভৱন হৈছে বুজি পাইছা ঠিক আছে তো এইটো ৰিএকচন তোমালোকে মনত ৰাখিবা আৰু ইয়াৰ পৰা যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব Ag2S অপচন বি ঠিক আছে বুজি পাইছা সকলোৱে ওকে নেক্সট প্ৰশ্নটো চাও আমি নেক্সটটো দিছে যেতিয়া অম্ল পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হয় কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে আমাক সুধিছে ঠিক আছে তো অম্ল পানীৰ মাজেৰে যেতিয়া তোমাৰ ৰাসায়নিক বিক্ৰিয়া হয় তাৰমানে যেতিয়া বিদ্যুৎ প্ৰবাহ হয় তেতিয়া কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া এতিয়া পানী ঠিক আছে H2O এতিয়া পানীৰ মাজেদি যেতিয়া তোমাৰ হেই হ'ব কি বুলি কয় এটো বিদ্যুৎ প্ৰবাহ হ'ব তাৰমানে ইলেক্ট্ৰিচিটি যাব তেতিয়া তাতে কি হ'ব তাতে তোমাৰ হাইড্ৰোজেনটো বেলেগকে ওলাব আৰু অক্সিজেনটো বেলেগকে ওলাব ঠিক আছে তো এটো এটা কি ৰিএকচন বাৰু এটো এটা বিযোজন ৰিএকচন কাৰণ ইয়াতে ৰিএক্টেন্ট এটা আৰু ইয়াতে প্ৰডাক্ট দুটা ফৰ্ম হৈছে বুজি পাইছা ঠিক আছে বা এটো আমি কি বুলি কওঁ আমি ইলেক্ট্ৰোলাইসিস বুলিও কওঁ ঠিক আছে তোমালোকে পঢ়িছা এটা আছে বাৰু তোমালোকৰ কিতাপতো আছে ঠিক আছে বা আগতেও পঢ়িছা তোমালোকে পানীৰ ইলেক্ট্ৰোলাইসিস বুলি ক'লে আমি কি বুজো তো এটো এটা বিযোজন বিক্ৰিয়া ঠিক আছে তুমি দেখতে গম পাও এটো এটা বিযোজন বিক্ৰিয়া হ'ব অপচন ডি নেক্সট প্ৰশ্নটো চাও আমি নেক্সটটো দিছে চৰ্বি আৰু তেল জাতীয় খাদ্যবস্তুৰ জাৰণ হোৱাৰ ফলত দুৰ্গন্ধ আৰু খাবৰ অনুপযোগী হোৱা প্ৰক্ৰিয়াটো হৈছে যেতিয়া আমি চৰ্বি আৰু তেল জাতীয় যিকোনো বস্তু আমি যেতিয়া বাহিৰত থৈ দিও তেতিয়া চাবাচোন নেক্সট দিনাই কি হ'ব তোমাৰ তাৰ পৰা এটা বেয়া স্মেল এটা ওলাব ধৰিব হয় না তো বেয়া স্মেলটো হৈছে কিহৰ কাৰণে কাৰণ তাতে কি হৈছে চৰ্বিৰ দুৰ্গন্ধিতা হৈছে ঠিক আছে চৰ্বিৰ দুৰ্গন্ধিতা বা আমি ইংলিছত কি বুলি কওঁ আমি ফেটৰ ৰেনচিডিটি হোৱা বুলি কওঁ ঠিক আছে যেতিয়া ফেটটোৱে অক্সিজেনৰ লগত ৰিএক্ট কৰিব ন তেতিয়া তাৰ পৰা সেই ফেটটো খাবৰ অনুপযোগী হয় তাৰমানে হেতু তাৰ পৰা এটা গোন্ধ ওলাই আৰু হেতু বেয়া হৈ যায় বুজি পাইছা তাৰমানে অক্সিডেশন হয় ফেটৰ ঠিক আছে আৰু সেই ফেটৰ অক্সিডেশন যেটো হয় হেতুক আমি কি বুলি কওঁ হেতুক আমি ৰেনচিডিটি বুলি কওঁ বা অসমীয়াত আমি চৰ্বিৰ দুৰ্গন্ধিতা হোৱা বুলি কওঁ বুজি পাইছা তো এতিয়া অপচন বি আমাৰ ৰাইট এনসাৰ নেক্সটটো চাও আমি নেক্সটটো দিছে যেতিয়া হেউজিয়া ৰঙৰ ফেৰাছ সালফেট স্ফটিক উত্তপ্ত কৰা হয় তেতিয়া স্ফটিকৰ ৰং পৰিৱৰ্তন হোৱাৰ কাৰণ হৈছে তাতে অপচন এ দিছে SO3 প্ৰস্তুত হয় তাৰপিছত ফেৰিক অক্সাইডলৈকে বিযোজন হয় তাত দিছে তাৰ পিছত ই পানীৰ অণু হেৰুৱাই আৰু অপচন ডি দিছে SO2 প্ৰস্তুত হয় ঠিক আছে এটো ভালকে চাবা হেউজিয়া ৰঙৰ ফেৰাছ সালফেটৰ স্ফটিক মানে কি আমি ইংলিছত কি বুলি কওঁ ক্ৰিষ্টেল বুলি কওঁ ঠিক আছে এটা ক্ৰিষ্টেল বা স্ফটিক বুলি ক'লে সদায় মনত ৰাখিবা যেতিয়া ক্ৰিষ্টেল শব্দটো আহিব ন ক্ৰিষ্টেল
দেখা পাইছা হয়নে তোমালোকে বিজ্ঞানাগাৰতে দেখা পাবা তো ক্ৰিষ্টেলবোৰ তোমাৰ সলিড হয় ঠিক আছে গোটা হয় বস্তুবোৰ এনেকুৱা ধৰণৰ কিছুমান টুকুৰা টুকুৰা হয় ঠিক আছে কিন্তু সেই টুকুৰা টুকুৰা হলেও তাত কি থাকে তাত ভিতৰত পানী সোমাই থাকে বুজি পাইছা ন ঠিক আছে আমি পানীটো ডাইৰেক্টলি চুই চাই বা আমি গম নাপাও কিন্তু তাৰ ভিতৰত কি থাকে পানী থাকে বুজি পাইছা তো গতিকে যদি তুমি ফেৰাছ ইয়াত আমাক কি দিলে ফেৰাছ সালফেটৰ যিটো স্ফটিক সেই স্ফটিকৰ যদি তুমি আমি যদি এইটো লিখো তোমাৰ তাৰ ৰিয়েকশনটো লিখো ঠিক আছে এতিয়া ফেৰাছ সালফেট বুলি ক'লে সদায় আমি বুজো যে কি FeSO4 হয় না আমি ডাইৰেক্টলি FeSO4 বুলি লিখো কিন্তু ফেৰাছ সালফেটৰ স্ফটিক বুলি ক'লে বা ফেৰাছ সালফেটৰ স্ফটিক যদি কওঁ তেতিয়াহ'লে FeSO4 ৰ লগত আমি কি লিখিব লাগিব ডট 7H2O ঠিক আছে ডট 7H2O এই ডট 7H2 ৰ অৰ্থটো কি যে এই ফেৰাছ সালফেটৰ যেটো তোমাৰ স্ফটিক তাৰ ভিতৰত কি হৈ আছে পানী সোমাই আছে ঠিক আছে সেই কাৰণে আমি তাৰ লগত ডট 7H2 বুলি লিখিব লাগে বুজি পাইছা ঠিক আছে এতিয়া কি হয় ইয়াৰ কালাৰ কি এই ইয়াৰ কালাৰ হল হেউজিয়া বুজি পাইছা ইয়াৰ কালাৰ হল হেউজিয়া এতিয়া ইয়াক যদি আমি কি কৰো আমি যদি তাপ দি দিও অকমান যদি বেছি নহয় দে অকমান ঠিক আছে অলপমান যদি আমি তাপ দি দিও তেতিয়াহলে কি হৈ যাব এই স্ফটিকৰ পৰা যিখিনি ওয়াটাৰ সেই পানীখিনি কি হৈ যাব নোহোৱা হৈ যাব বুজি পাইছা ন ঠিক আছে পানীখিনি কি হৈ যাব তাৰ পৰা নোহোৱা হৈ যাব আৰু তাৰ পৰা কি উৎপন্ন হ'ব তোমাৰ ফেৰাছ সালফেট তাৰ মানে অকল কি হ'ব তাৰ পৰা ফেৰাছ সালফেট উৎপন্ন হ'ব বুজি পাইছা ঠিক আছে আৰু যিখিনি পানী সেই পানীখিনি তোমাৰ গ্যাস হিচাপে উৰি গুচি যাব ঠিক আছে এই যেটো ফেৰাছ সালফেট উৎপন্ন হল এটো কিন্তু কি হয় এটো সলিড ঠিক আছে এটোও সলিড হয় কিন্তু এটো সলিড বুলি ক'লেও আমি তাক স্ফটিক তাক এটা নাম দিছো স্ফটিক বা ক্রিস্টেল ঠিক আছে দেখাতটো এটোও সলিড হয় কিন্তু ইয়াৰ ভিতৰত পানী সোমাই থাকে তো যেতিয়া পানীখিনি নোহোৱা হৈ যাব তেতিয়া ইয়াৰ যেটো হেউজিয়া ৰং সেই হেউজিয়া ৰংটো আৰু নাথাকে বুজি পাইছা ঠিক আছে হেউজিয়া ৰংটো নোহোৱা হৈ যাব ঠিক আছে তো গতিকে আমি কি বুজিলো তাৰ মানে যে ফেৰাছ সালফেটৰ যেটো স্ফটিক সেই স্ফটিকটোৰ তোমাৰ তাৰ ৰংটো বা হেউজিয়া ৰংটো নোহোৱা হোৱাৰ কাৰণটো কি যে তাৰ পৰা পানীৰ যেটো অণু সেই পানীৰ অণুটো কি হৈছে নোহোৱা হৈ গৈছে বুজি পাইছা তো গতিকে ৰাইট অপচন কি হ'ব ইয়াতে ৰাইট অপচন হ'ব অপচন সি ঠিক আছে বুজি পাইছা সকলোৱে তো আজি এইটোৱে আমাৰ লাষ্ট প্ৰশ্ন আছিল ঠিক আছে আশা কৰো তোমালোকে গোটেইকেইটা প্ৰশ্ন ভালদৰে বুজি পাইছা আৰু তোমালোকৰ যদি কিবা এই চেপ্টাৰটোৰ ওপৰত কিবা যদি টপিক জানিবলগীয়া আছে কিবা যদি তোমালোকে বুজি পোৱা নাই তেন্তে তোমালোকে এই ভিডিঅ'টোৰ কমেন্টত জনাবা ঠিক আছে নেক্সট ক্লাছত আমি আৰু কিছুমান ধুনীয়া কিছুমান MCQ প্ৰস্তুত মই বনাই আছো সেইবিলাকৰো মই ভিডিঅ' আনিম ঠিক আছে তোমালোকৰ হাফ ইয়াৰলিৰ লগত মেথছ আৰু সায়েন্সৰ যিখিনি তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে চেপ্টাৰছ লাগে সেই চেপ্টাৰছখিনিৰ যিমানখিনি MCQ মই বনাব পাৰো ঠিক আছে সেই গোটেইখিনি চেপ্টাৰৰে মই MCQ তোমালোকক দি দিম ঠিক আছে তোমালোকে আৰু গোটেইখিনি ফ্ৰীত থাকিব ইউটিউব চেনেল থাকিব তাত মই ধুনীয়াকৈ গোটেইখিনি MCQ তাতে মই বনাই কিনে তাতে থৈ দিম তোমালোকে ধুনীয়াকৈ সেই ৰেকৰ্ডেড ক্লাছখিনি তোমালোকে তাৰ পৰা চাব পাৰিবা থ্যাংক ইউ